30 অক্টোবৰ অসমৰ সকলো পৰিয়ালৰ এটি সামগ্ৰিক দৃশ্য আৰু সেই দৃশ্যটো হৈছে যে কোনোৱে হয়তো খাইব অতি সোনকালে শুই পৰিছে আন কোনোবাই হয়তো নোখোৱাকে ৰাতিপুৱালৈকে অপেক্ষা কৰিছে কাৰণ মাথো এটাই সকলোৱে মিলি একেলগে ৰৈ ৰৈ বিনালে চাব যিখন আমাৰ ঈশ্বৰ পুত্ৰৰ শেষৰখন বা অন্তিমখন বোলছবি ৰৈ ৰৈ বিনালে অক্টোবৰ 31 তাৰিখে আজি ৰাতিপুৱা 4:25 প্ৰথম দৰ্শনী হ'ব এও এক বিশ্ব অভিলেখ হ'ব Cinema Hall in Tejpur's Mission Charyali have decided to screen the movie as early as 5 a.m. এই পৰিঘটনা দৰাচলতে নিজেই নিজৰ মাজতে এক অভিলেখ মুক্তিৰ পূৰ্বে ৰৈ ৰৈ বিনালেৰ অভিলেখ নেশ্যনেল ট্ৰেণ্ডত জুবিন গাৰ্গৰ অন্তিমখন ছবি গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত স্থান পাওক বা নাপাওক কিন্তু এই কথা অসমৰ প্ৰতিজনে জানে যে ৰাতিপুৱা 4:30 বজাত চিনেমা চাবলৈ যোৱা এই ঘটনা অসমতেই বিৰল কাৰণ অসমীয়া বোলছবিৰ ইতিহাসত এনে ধৰণৰ কোনো নজিৰ নাই পুৱতি নিশা 4:25 প্ৰথম দিন প্ৰথম দৰ্শনীৰে ৰৈ ৰৈ বিনালেৰ অভিলেখ আৰু নিশ্চিতভাৱে জুবিন গাৰ্গৰ হাতত পুনৰুদ্ধাৰ হোৱা অসমীয়া চিনেমা জগতৰ বাবে ই এক সুখবৰ গতিকে আজিৰ ভিডিঅ'টোত আমি জানো আহক জুবিন গাৰ্গৰ অন্তিমখন চিনেমাৰ ৰৈ ৰৈ বিনালেৰ সফলতাৰ আঁৰৰ কাহিনী আৰু এনালাইজ কৰোঁ ইয়াৰ কাৰণবোৰ কি কি ইমান ধুনীয়া কোৱা তুমি গাখীৰৰ বেপাৰো বেপাৰ গানৰ বেপাৰো বেপাৰ খালি বেছি বল আৰু আৰ্টিষ্টৰ এটাই পলিটিক্স সদায় ৰাইজৰ লগত ৰজাৰ লগত নহয় এইখিনিতে দৰ্শকসকলক মই অনুৰোধ জনাব বিচাৰিছো যাতে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে ই আপোনালোকৰ বাবেতো সম্পূৰ্ণৰূপে ফ্ৰী কিন্তু ইয়াৰ জৰিয়তে মই আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা পাওঁ ধন্যবাদ আহক এতিয়া পুনৰ ঘূৰি যাওঁ মূল টপিকলৈ আজি ৰৈ ৰৈ বিনালে যদি সফল হৈছে তাৰ কাৰণ মাত্ৰ জুবিন গাৰ্গৰ প্ৰতি থকা আৱেগেই নহয় ইয়াৰ আঁৰত আছে সঠিক কেৰেক্টাৰৰ নিৰ্বাচন সবল কাহিনী ঠিক আছে নে একো নহয় পাৰফেক্ট অভিনয় তোমার মা মরিল শো মাস গো অন কেমেৰাৰ এংগল সঠিক লাইটছ ইত্যাদিৰ লগতে বাস্তৱধৰ্মী ডায়লগছৰ সমাহাৰ ইয়াৰ উপৰি চাগে জুবিন গাৰ্গৰ সংগীতৰ মায়াজালৰ বিষয়ে বেলেগে কোৱাৰ কোনো প্ৰয়োজনেই নাই চিনেমাখনত প্ৰত্যেকটো চৰিত্ৰৰ বাবে কলা কুশলী নিৰ্বাচন কৰোঁতে যথেষ্ট সাৱধানতা অৱলম্বন কৰা দেখা পোৱা গ'ল স্ক্ৰিপ্ট অনুসৰি বয়স আৰু চেহেৰাৰ সৈতে খাপ খোৱা কলা কুশলীকহে বিভিন্ন ধৰণৰ চৰিত্ৰৰ বাবে নিৰ্বাচন কৰা গ'ল যাতে মেকআপ আৰ্টিষ্টে আৰ্টিফিচিয়েলি কোনো ডেকা মানুহক বুঢ়া বনাব নালাগে বা কোনো কেৰেক্টাৰৰ ওপৰত বিশেষভাৱে কষ্ট কৰিব নালাগে উদাহৰণস্বৰূপে চিনেমাখনত দেখা পোৱা দেৱদা নামৰ কেৰেক্টাৰটোৰ সৈতে সৌৰভ হাজৰিকাৰ যিটো কেৰেক্টাৰ হয় সেই কেৰেক্টাৰটো ইমান সুন্দৰভাৱে খাপ খাই পৰিছে যে তাক শলাগ নলৈ নোৱাৰি আৰু সেয়েহে হয়তো সৌৰভ হাজৰিকাই সেই কেৰেক্টাৰ বাস্তৱ ৰূপ দিয়াত যথেষ্ট পৰিমাণে সফল হৈছে তাৰ লগতে ক'ব লাগিব যে ছবিৰ কাহিনী ভাগৰ এক বিশেষ গতি আছে সব প্ৰকাৰ সব বেপাৰী যাৰ বাবে কোনো জেগাতে মানুহ কোনো কাৰণতে বৰ হ'বলগীয়া হোৱা নাই মানুহে কোনো আমনি পোৱা নাই তাৰোপৰি ইয়াৰ পাছত বা কি হ'ব এনেধৰণৰ এক মনোভাৱ সকলোৰে মনত জন্মাই তুলিবলৈ সক্ষম হৈছে ছবিখনৰ নিৰ্দেশকে এই ছবিখন দৰাচলতে অসমীয়া একশ্যন অথবা ৰোমান্টিক ছবিৰ যি এক ইতিহাস আছে পিছে বৰষুণত তিতিলা কেনেকৈ মোৰ নামটো মনত পৰা নাছিল কালিৰ পৰা যাবি কলৈ ৰিহাৰ্চেল ৰিহাৰ্চেল কিহৰ ৰিহাৰ্চেল বিহু আৰু কেইদিন আছে এই ইতিহাসতকৈ সম্পূৰ্ণৰূপে পৃথক আৰু অসমীয়া ছবিৰ ইতিহাসত এনেধৰণৰ ছাকচেছ মিউজিকেল মুভিৰ হয়তো উদাহৰণ নাই অসমৰ প্ৰথম কমপ্লিটলি মিউজিকেল চিনেমা কোনো কৰা নাই এতিয়ালৈকে লগতে দেখা পোৱা গ'ল যে মুখ্য চৰিত্ৰত অভিনয় কৰা আমাৰ প্ৰাণৰ শিল্পী আমাৰ অতি মৰমৰ জুবিন গাৰ্গে নিজৰ চৰিত্ৰৰে সৈতে সুন্দৰভাৱে দৰ্শকক প্ৰায় সন্মোহিত কৰি ৰাখিলে ছবিখনৰ অন্তিম ক্ষণ পৰ্যন্ত ভাল লাগিল চাই বিৰাট I can only say that it was a very heartfelt experience. এই সফলতাৰ আঁৰত অকল জুবিন গাৰ্গৰ প্ৰতি থকা আফল আৱেগেই নাই আছে তেখেতৰ কেৰেক্টাৰটোৰ প্ৰতি থকা অভূতপূৰ্ব ডেডিকেশ্যন এই সাগৰখন সঁচাকৈ বহুত ডাঙৰ সাঁতুৰিব পাৰিম নে ঠিক আছে নে একো নহয় সেই চৰিত্ৰটি যাৰ নাম চিনেমাখনত ৰাহুল বা ৰাহুল সেই চৰিত্ৰটিক তেখেতে জীৱন্ত ৰূপ দিয়াৰ কাৰণে যথেষ্ট পৰিমাণে কষ্ট স্বীকাৰ কৰিছিলে আৰু যাৰ ফলস্বৰূপে
সেই চৰিত্ৰটি সম্পূৰ্ণ সফলভাৱে মূল ছবিখনত উত্থাপন কৰা দেখা পোৱা গ'ল আৰু সেই চৰিত্ৰটি বাস্তৱ ৰূপ দিয়া জুবিন গাৰ্গ ডাঙৰীয়া যথেষ্টৰূপে সফল তেখেতে দিনে 8-9 ঘণ্টাকে জাৰ্মানীৰ পৰা অনা সেই লেন্স চকুত ব্যৱহাৰ কৰি ৰাখিছিলে আৰু বিভিন্ন ধৰণৰ নিউজ বা বিভিন্ন ধৰণৰ টক শ্ব' তেওঁৰ সহ অভিনেতাসকলে কৈছিলে যে সেই লেন্সখন ব্যৱহাৰ কৰি থকা সময়ত তেখেতে মাত্ৰ 5% হে দেখা পায় এখন লেন্স দাদাই ইউজ কৰিছে সেইখনৰ ভিজিবিলিটি অনলি 5% মাত্ৰ 5% মানে তেখেতে প্ৰায় অন্ধ হৈ থাকে কি লেন্সখন লগাই থকাৰ সময়ত most probably 8 to 12 hours দাদাই পিন্ধি থাকিছিলে সেই লেন্সটো অৰ্থাৎ কি চৰিত্ৰটোত যেতিয়া তেওঁলোকে অভিনয় কৰি আছিলে বা তেখেতে অভিনয় কৰি আছিলে কৰি থকা সময়ত তেখেতে সম্পূৰ্ণৰূপে প্ৰায় অন্ধ হৈ আছিলে গতিকে ভাবকচোন কেনেকুৱা ধৰণৰ এটা ডেডিকেশ্যন লাগিব দাদা ইজ লাইক নহয় মই কষ্ট কৰিবই লাগিব যদি মই সেই লেন্সখন নিপিন্ধো মই চাগে ফিলেই কৰিব নোৱাৰিম আচলতে এই অভিনয়টো কেনেকৈ কৰিব লাগিব কিমান ভাল পাব লাগিব অভিনয়ক এনে ধৰণে কষ্ট কৰিবৰ কাৰণে আৰু যাৰ ফলত আজি ৰৈ ৰৈ বিনালে ব্যৱসায়িকভাৱে যথেষ্ট ৰূপে সফল रोई रोई बिनाले ने पहले दिन की शुरुआत की 1,85,00,000 की कमाई से অকল এয়াই নহয় ছবিখনত আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে অন্ধ এটি চৰিত্ৰত যিহেতু অভিনয় কৰিছিলে মই ব্লাইণ্ড আছিলোঁ মই অন্ধ হৈ ওলাম গতিকে সেইকাৰণে তেখেতে ব্যক্তিগত জীৱনতো যথেষ্টখিনি সময় নিজৰ নিত্য নৈমিত্তিক বা দৈনন্দিন কামবোৰ প্ৰায় চকু মুদিয়ে কৰিছিলে বুলি বিশেষ সূত্ৰৰ পৰা জনা গৈছে হয়তো ইয়াৰ ফলতে আমি চৰিত্ৰটো ইমান বাস্তৱ ৰূপত চিনেমাখনত দেখিবলৈ পালোঁ ছবিখনৰ সফলতাৰ আঁৰত পাৰফেক্ট লোকেশ্যনেও যথেষ্টখিনি অৰিহণা যোগাইছে বিশেষকৈ জুবিন গাৰ্গৰ শৈশৱৰ কাল দেখুওৱা বৰগাং নামৰ সেই অঞ্চলটো যথেষ্ট ছবিখনৰ কাহিনীৰ সৈতে খাপ খাই পৰিছে জুবিনৰ জীৱনৰ লগত মিল খোৱা হেনকে সেই আধৰুৱা দলংখনৰ যিটো লোকেশ্যন সেই লোকেশ্যনটোৰ কথা শলাগ নলৈ নোৱাৰি আউটিঙৰ বাবে যোৱা শ্ৰীলংকাৰ সেই মনোৰম দৃশ্যৰাজি অথবা জুবিন গাৰ্গৰ সেই সৰু ভাড়া ৰুমটো এই সকলোবোৰ লোকেশ্যন দৰাচলতে কাহিনী ভাগৰ লগত ইমান সুন্দৰকৈ খাপ খাই পৰিছে যে কাহিনীটোত যেন আমি সঁচাকৈ জীয়াই আছো তেনেধৰণৰ এক অনুভৱ হৈছিলে চিনেমাখন চাই থকাৰ মুহূৰ্তত দেখা পালো যে প্ৰত্যেকটো লোকেশ্যন অকল কাহিনী ভাগৰ লগতে নহয় চৰিত্ৰটো মুডৰ লগত খাপ খুৱাইও তেওঁলোকে নিৰ্বাচন কৰিছে এই সাগৰখন সঁচাকৈ বহুত ডাঙৰ সাঁতুৰিব পাৰিমনে ছবিখনৰ সফলতাৰ কথা কওঁতে অকল আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ অভিনয়ৰ কথা ক'লেই নহয় আমি ক'ব লাগিব তেওঁৰ লগত অভিনয় কৰা তেওঁৰ সহশিল্পীসকলৰ বিষয়েও আলিফাই হওক বা তেওঁৰ লগত অভিনয় কৰা আমাৰ মৰমৰ সংগীত শিল্পী আচুৰ্য বৰপাত্ৰ গোহাঁই কথাই হওক সকলোৰে অভিনয় মুঠৰ ওপৰত খুবেই সুন্দৰ হৈছে আৰু জয় কাশ্যপেতো এটা সুন্দৰ ৰোলত অভিনয় কৰিছে আৰু তেখেতে সেই ৰোলটো সম্পূৰ্ণৰূপে বাস্তৱসন্মতভাৱে তাত অভিনয় কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে এই অভিনেতা অভিনেত্ৰীসকলৰ ভিতৰত আৰু দুটা নাম আছে যি দুটা নামে সৰু হ'লেও যথেষ্ট গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে আৰু সেই দুটা নাম হৈছে আমাৰ মৰমৰ শিল্পী সৌৰভ হাজৰিকা আৰু আঙুৰলতা এই ছবিৰ সফলতাত দৰাচলতে কেমেৰাৰ এংগলেও যথেষ্ট পৰিমাণে অৰিহণা যোগাইছে জুবিনৰ প্ৰথম এণ্ট্ৰি এংগল লং শ্বটছ আৰু ক্ল'জ শ্বটছ সকলোবোৰ সম্পূৰ্ণৰূপে মনোগ্ৰাহী হৈছে তাৰ লগতে বিশেষভাৱে উল্লেখ কৰিব লাগিব এৰিয়েল শ্বটছবিলাকৰো যাৰ বাবে হয়তো চিনেমাখনৰ কিছুমান মোমেণ্ট কিছুমান মুহূৰ্ত এনেকুৱা লাগিছে যেন সেই চৰিত্ৰটোবোৰ আৰু জীৱন্ত হৈ উঠিছে ইয়াৰ উপৰি লাইটছৰ সঠিক ব্যৱহাৰ যেনে জুবিন গাৰ্গৰে পৰামৰ্শ অনুসৰি ব্লু লাইট ইমোশ্যনেল চিনৰ বাবে ডাৰ্ক শ্বেডো বেকগ্ৰাউণ্ড খং দেখুওৱাৰ বাবে ইত্যাদিয়ে কেৰেক্টাৰবোৰৰ আৱেগৰ বহিঃপ্ৰকাশ ঘটোৱাত যথেষ্টৰূপে সহায় কৰিছে চিনেমাখন সম্পূৰ্ণৰূপে সফল কৰিবৰ কাৰণে সংলাপৰো যথেষ্ট গুৰুত্ব আছে ৰৈ ৰৈ বিনালে দেখা পোৱা গ'ল যে তাত ব্যৱহাৰ কৰা যিবোৰ সংলাপ আছিলে সেই সংলাপবোৰ তত্ত্বগধুৰ কিন্তু অতি সাধাৰণ তাত কোনো কঠিন বা আমাৰ আভিধানিক শব্দ বৰ বিশেষ নাই আমি কথিত যিবোৰ শব্দ ব্যৱহাৰ কৰোঁ বা আমি সাধাৰণ বাৰ্তালাপ কৰোঁতে যিবোৰ শব্দ ব্যৱহাৰ কৰোঁ সেই শব্দবোৰৰ সৈতেই সেই স্ক্ৰিপ্টটো দৰাচলতে বনোৱা হৈছিলে যাৰ বাবে দৰ্শকসকলে ৰিলেট কৰোঁতে সুবিধা হৈছিলে যেনে তাৰ এটা ডায়লগ আছে মই অন্ধ নহয় আই এম এন আৰ্টিষ্ট সংগীতৰ কথা ক'বলৈ গ'লে এটা কথা কওঁ যে ইতিপূৰ্বেও অসমীয়া চিনেমাত জুবিন গাৰ্গৰ সংগীতে যথেষ্টখিনি প্ৰভাৱ পেলাইছে আৰু জুবিন গাৰ্গৰ সংগীতে বহুকেইখন চিনেমা হিট কৰি তুলিছে আমাৰ অসমীয়া বোলছবি জগতত কিন্তু ৰৈ ৰৈ বিনালেৰ সংগীত Oh my God, it's awesome, it's amazing, it's mashallah, it's unbelievable.
বিগৰা কথা নকবা মোক নকবা আৰু তাৰ লগতে মন কৰিবলগীয়া কথাটো হ'ল যে গানবোৰৰ সিকুৱেন্স একো একটা গান যেতিয়া চিনেমাখনত আহে সেই চিনেমাখনত গানবোৰ আহোঁতে ইমান ধুনীয়াকৈ সোমায় আৰু ইমান প্ৰপাৰ জেগাত সোমাই আছে যে তাৰ শলাগ নলৈ নোৱাৰি দৰাচলতে আপোনালোকে এক্সাম্পল হিচাপে যদি চাই উদাহৰণ হিচাপে তেনেহ'লে সপোন সপোন যেন লাগে গানটো ইমান ধুনীয়া জেগাত সোমাইছে গাৰ নোম শিয়ৰি যায় অন্য একো ক'বলৈ নাই ভাষা নাই গাৰ নোম শিয়ৰি যায় চিনেমাখনৰ কোনোটো গান এনেকুৱা লগা নাই যে এই গানটো এনেই সোমালে বা এই গানটো দিয়াৰ কোনো প্ৰয়োজন বোধ নাছিলে প্ৰত্যেকটো গানেই একদম ক'বলৈ গ'লে জেগাত সোমাইছে আৰু সুন্দৰভাৱে সোমাইছে প্ৰপাৰ সিকুৱেন্সত সোমাইছে এতিয়া শেষত মুখ্য কথা হ'ল যে জুবিন গাৰ্গে আৰম্ভ কৰা অসমীয়া চিনেমাৰ এই যাত্ৰা যাতে থমকি নৰক আমাৰ সকলোৰে কৰ্তব্য যে আমি জুবিন গাৰ্গে কৈ যোৱাৰ দৌৰি দৌৰি যাম অসমীয়া চিনেমা চাম দৌৰি দৌৰি যাম অসমীয়া চিনেমা চাম আমি সকলোৱে অসমীয়া চিনেমা চাব লাগিব আৰু লগতে আমাৰ যিসকল ছবি নিৰ্মাতা আছে তেওঁলোককো আমি উদ্গনি জনাব লাগিব আৰু ছবি নিৰ্মাতাসকলৰো এক নৈতিক দায়িত্ব যে তেওঁলোকে এনেধৰণেৰি সম্পূৰ্ণৰূপে নিখুঁত আৰু সুন্দৰ অভিনয় কেমেৰাৰ ব্যৱহাৰ সঠিক ডায়লগ এইবিলাকৰ সৈতে সুন্দৰ সুন্দৰ ছবি নিৰ্মাণ কৰি আমাৰ অসমৰ জনগণক দিয়ক আৰু আমি তেতিয়া নিশ্চয় চাম অসমৰ জনগণে নিশ্চয় চাব খালি মন কৰিব লাগিব যাতে কোনোখিনি ক্ষেত্ৰতে কম্প্ৰমাইজ কৰা নহয় বাজেটৰ কাৰণে তেতিয়াহে হয়তো জুবিন গাৰ্গৰ যি স্বপ্ন আছিলে যে অসমীয়া চিনেমাৰ পুনৰ উদ্ধাৰ হওক বা অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰিটো পুনৰ উদ্ধাৰ হওক আৰু প্ৰতিটো চিনেমা ঘৰতে যে অসমীয়া চিনেমাই লাগি থাকক সেই যিটো জুবিন গাৰ্গৰ সপোন আছিলে সেই সপোনটো হয়তো তেতিয়া পূৰ্ণ হ'ব গতিকে জুবিন গাৰ্গৰ ভাষাৰে কওঁ শেষত দৌৰি দৌৰি যাম অসমীয়া চিনেমা চাম জয় জুবিন দা বহুরাত্রি অনাবিল স্বপ্ন প্রকাশিত বাস্তৱ মোৰ কাষত ক্ৰন্দন বৰষিত Stay tuned, stay updated.